নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ স্মাৰ্ট আছামত। আপোনালোকৰ মোবাইলত থকা কেমেৰা এপ্লিকেশ্যনটো কেতিয়াবা কাম নকৰে। কেমেৰা এপ্লিকেশ্যনটো খুলিলে আপোনাৰ হয়তো দেখায় কেমেৰা ফেইল্ড। আজি মই আপোনালোকক ক'বলৈ আহিছোঁ যে আপোনাৰ কেমেৰা এপ্লিকেশ্যনটো কাম নকৰিলে কেনেকৈ আপুনি ঠিক কৰিব। এইটো এটা ৰিকুৱেষ্টেড ভিডিঅ' হয়। আমাৰ চেনেল ছাবস্ক্ৰাইবাৰ এজনে কমেণ্টত এই প্ৰশ্নটো কৰিছিল যে তেওঁৰ মোবাইলৰ কেমেৰাটো ফেইল দেখায়। গতিকে তেওঁ প্ৰশ্ন কৰাৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। আপোনালোকৰো যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্টত লিখিব, মই আপোনালোকক সহায় কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই ৰঙা ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ কাষৰ বেল আইকনটোত ক্লিক কৰিব এনেকুৱা টেকন'লজি ৰিলেটেড ভিডিঅ' চাই থাকিবলৈ। আৰু এইটো একদম ফ্ৰী হয়। বলক আৰম্ভ কৰোঁ। প্ৰথম কথাটো হৈছে আপোনালোকৰ ফোন মেমৰি আপোনালোকে কেতিয়াও ফুল নকৰিব। ফোন মেমৰি ফুল হ'লে আপোনাৰ কেমেৰা অন নহয় কেতিয়াবা, গতিকে আপুনি ফোন মেমৰি ফুল নকৰিব। যদি আপোনাৰ কেমেৰাটো ফেইল দেখে তেতিয়াহ'লে আপুনি ফাৰ্ষ্ট এটা কাম কৰিব লাগিব। আপুনি নিজৰ মোবাইলৰ ছেটিঙত যাব। ছেটিঙত আহি আপুনি এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এপ্লিকেশ্যন মেনেজাৰত যাব। ইয়াত আপুনি ইফালে শ্লাইড কৰিব, কৰি কিনে আপোনাৰ অল এপ্লিকেশ্যনত যাব। গৈ কিনে ইয়াত আপোনাৰ কেমেৰা এপ্লিকেশ্যনটো বিচাৰিব, এইটো কেমেৰা এপ, ইয়াত ক্লিক কৰিব। এতিয়া আপুনি ইয়াত প্ৰথমতে ফ'ৰ ষ্টপ অপশ্যনটোত ক্লিক কৰি ফ'ৰ ষ্টপ কৰি ল'ব। তাৰপিছত ক্লিয়াৰ ডাটাটোত ক্লিক কৰি ডাটাখিনি ক্লিয়াৰ কৰি দিব। ডাটা ক্লিয়াৰ কৰিলে আপোনাৰ কেমেৰাটি তোলা ফটো ডিলিট নহয়, গতিকে টেনশ্যন নল'ব। এতিয়া আপোনাৰ স্মাৰ্টফোনটো এবাৰ ৰিষ্টাৰ্টত ক্লিক কৰি আপোনাৰ ৰিষ্টাৰ্ট কৰি দিব। এতিয়া আপোনাৰ কেমেৰা এপটো অন কৰি চাব কাম কৰে নে নকৰে। যদি এতিয়াও আপোনাৰ কেমেৰা এপ্লিকেশ্যনটো কাম কৰা নাই, ফেইল দেখায়ে আছে, তেতিয়াহ'লে আপুনি এবাৰ কি কৰিব লাগিব, আপোনাৰ মোবাইলৰ বেক কভাৰটো খুলিব। তাৰপিছত আপোনাৰ বেটাৰীটো খুলিব। বেটাৰীটো খুলি আপোনাৰ মেমৰি কাৰ্ডখন উলিয়াই দিব। তাৰপিছত 10 ছেকেণ্ড 15 ছেকেণ্ড ৰখিব। তাৰপিছত 10-15 ছেকেণ্ড পিছত আপুনি আকৌ মেমৰি লগাব, বেটাৰী লগাই অন কৰিব, মোবাইলটো অন কৰিব। তাৰপিছত কেমেৰা এপটো এতিয়া আপোনাৰ কাম কৰিব। যদি এতিয়াও আপোনাৰ কেমেৰা এপটোৱে কাম কৰা নাই, তেতিয়াহ'লে আপুনি কেয়াৰত যাই দেখাই ল'ব। আৰু যদি আপোনাৰ ছফ্টৱেৰ আপডেট আহিছে তেতিয়াহ'লে আপডেট কৰি থাকিব, তেতিয়া আপোনাৰ কেমেৰা এপটো ভাল হ'ব পাৰে। আশা কৰোঁ আপোনাৰ কেমেৰা এপটোৱে কাম কৰিব। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব। আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব পাৰে আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।